হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি আপোনালোকলৈ আকৌ আহিছোঁ আপোনালোকক লগ কৰিবৰ কাৰণে যে আকৌ এটা নতুন আপোনালোকৰ কাৰণে ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে আদৰি ল'ব বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোকে সদায় এনেকৈ মৰম দি থাকিব, তেতিয়াহে আমি আগুৱাই যাম। আপোনালোকৰ ওপৰতে ভৰসা, আপোনালোকে যে আমাক মৰম দিব বুলি আশা ৰাখিছোঁ। ঠিক আছে, এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে। মালতীকে এবাৰ ফোন কৰোঁ দেই। মালতীক ফোন কৰি কওঁ যে তাইৰ ল'ৰাটো কিজান চাকৰি পালেনে নাই চাওঁচোন, সোধোঁ। অঁ হেল্ল' মালতী, অঁ শুনচোন, ঐ তোৰ ল'ৰাটো চাকৰি পালেনে নাই? ইমান কষ্ট কৰিছে সি, কমখন কষ্টখন কৰিছেনে বাৰু? ঐ সঁচা কথা কবি দেই, চাকৰিটো পালেনে নাই কচোন? মই সেইদিনাখন হিমন্ত দাদাক ফোন কৰিছিলোঁ, গম পাইছ, চাকৰিটো এই মালতী পিতেকক তোৰ ল'ৰাটোৰ কাৰণে, বুজিছ। অঁ আৰু শুনচোন, অঁ কি নাপালে? কি সি কমখন কষ্ট কৰিছিলেনে বাৰু সেই চাকৰিটো পাবৰ কাৰণে? অলপ কষ্ট কৰিছিলে সি, বাৰু সি নাপালে। বাপৰে, ঐ শুনিছ, এনেকুৱা এইবাৰ মানুহে পাইছে নহয়, তহঁততকৈ দুখীয়া মানুহে পাইছে, গম পাইছ। তহঁতৰতো অলপ টকা পইচা আছে। শুনচোন, সেই কল যে বিকে ৰাস্তাত যে বহি, ফুটফাথত যে বহি কল চল বিকে, সিহঁতৰ ল'ৰাও পাইছে, গম পাইছ। এইবাৰ কৈছোঁ নহয়, এইবাৰ বহুত ভাল কাম কৰিছে, গম পাইছ। সেনেকুৱা ল'ৰা ছোৱালীয়ে যে চাকৰি পাইছে, ঘৰখন যে ধৰিব পাৰিব, এতিয়া বহুত ভাল লাগিছে জানো। ভাবচোন, কমখন ভাল লাগিছেনে সিহঁতৰ বাৰু? বাপৰে, আৰু শুনচোন, আৰু সেই যে পকৰি চকৰি বিকে, সিহঁতৰ ল'ৰা ছোৱালীবোৰো পাইছে, গম পাইছ। তোৰ ল'ৰাটোৱেনো কেলৈ নাপালে কচোন? কিবা বাৰু ডিফেক্ট আছিলে নেকি কচোন? অঁ হয় নেকি? হে, হ'ব দে, অহা বছৰ আকৌ দি দিব কবি, গম পাইছনে। আকৌ হৈয়ে থাকিব নহয়, এইবোৰ কাৰণে চিন্তা নল'বি, গম পাইছ। চাকৰি হৈ যাব আৰু আকৌ দিব নহয়, গম পালি। তাৰপিছত আৰু শুনচোন, তই আমাৰ ইয়াত কেতিয়া আহিবি? শুনচোন, তোক এবাৰ মই সেই হিমন্ত দাদাৰ লগত কথা পাতিবলৈ লৈ যাম, বুজিলি। হিমন্ত দাদাই চব কৰি দিব, গম পালিনে। মই সেই কললা বেপাৰীটো যে পাছ কৰিছিলে যে, মই সিহঁতৰ কথাও পাতি দিছিলোঁ নহয় হিমন্ত দাদাক, গম পাইছ। কথা পাতি দিছিলোঁ, সিহঁতকো কথা পাতি দিলোঁ নহয়, গম পাইছ। তাৰপিছত কি কবি আৰু শুন, এই বোলে শুন না, দুবছৰ ধৰি সেই কেৰেলাত আছিলেগৈ এটা ল'ৰা, ঘৰৰ অৱস্থা একেবাৰে ভাল নহয় জানো। দুবছৰ দিন তাত থাকিলে, তাৰপিছত আকৌ ইয়াত আহি ইণ্টাৰভিউ মাৰিলে, তাৰপিছত জানো এতিয়া আকৌ চাকৰিটো পালে নহয়, গম পাইছনে। কিমান ভাল লাগিছে ভাবচোন, মাক বাপেকৰ কমখন ভাল লাগিছেনে বাৰু? এটা ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ কমখন কষ্ট লাগে। বাপৰে, কি কবি আৰু, আমি এতিয়া গম পাইছোঁ নহয়। ঐ স্কুলত এই ল'ৰাক আমুক দে, এই তামুক দে, এই আজি স্কুলত আমুকটো, এই কাইলৈ তামুকটো, কমখন খৰচ হয় নেকি? বাপৰে, কি ক'ম আৰু। শুনচোন, তই বেছি চিন্তা কৰি নাথাকিবি, গম পালি। তোৰ চাকৰিটো হ'ব, চিন্তা নকৰি, অহা বছৰ আকৌ দি দিব কবি, গম পালি। ঠিক আছে, হ'ব এতিয়া ৰাখ, বুজিলি। বেছিকৈ কথা নাপাতো, আৰু সেই হেৰিয়ৰ লগতো কথা পাতি লওঁ, বীণাৰ লগতো অলপ কথা পাতি লওঁ, বুজিলি। বীণা পিতেকেও দিছিলে নহয়, তাই বা পিতেকে কি কৰিছে চাওঁচোন, সুধো ৰ। ঠিক আছে, তই টেনশ্যন নল'বি, বুজিছ। আকৌ পাবি, চিন্তা কৰিব দৰকাৰ নাই, আকৌ চাকৰি পাব। সি আৰু অকণমানহে হেৰি হৈছিলে, সেইটো কাৰণে আকৌ। সি দুখো পাইছিলে, সেইটো কাৰণে আকৌ। একো নহয়, চিন্তা কৰিব নিদিবি, যেতিয়ালৈকে চাকৰি নহয় তেতিয়ালৈকে তাক জোৰ দিয়ে থাকিব কবি, গম পাইছ। এতিয়া সেই প্ৰাইভেট ক'ত কি আছে যে, সেই চবতে এটা সোমাই ল'বলৈ দিবি, গম পাইছ। সেইটোৱে কৰিবি। শুনচোন, এতিয়া ঠিক আছে, এই কি বুলি কয়, চিন্তা নকৰিবি, ইমান বৰষুণ দিছে ন, বহুত বৰষুণ দিছে জানো। ঠিক আছে, হ'ব মই হেৰিয়কো বীণাকো এবাৰ ফোন কৰি চাওঁ, তাইৰ ল'ৰাটো এবাৰ পাছ কৰিলে নে নাই, কি হ'ল কি নহ'ল। ঠিক আছে, হ'ব ৰাখ। বীণাকে আকৌ এবাৰ ফোন কৰি লওঁ দেই।
হেল্ল' মীনা, কি কৰিছা তুমি? অঁ ভালে আছ তই? অঁ কি তোৰ ল'ৰাটো চাকৰি পালে? বাপ ৰে! ঐ মিঠাই খোৱাবি দেই, ভালকৈ মিঠাই খোৱাবি কিন্তু। তই কিন্তু মিঠাই নোখোৱালে নহ'ব দেই। হ'ব দে, কমখন কষ্ট কৰিছিল নে বাৰু ঐ। লোকৰ ঘৰত কাম বন কৰি তই সেই ল'ৰাটোক ডাঙৰ দীঘল কৰিলি, পঢ়ালি মেলালি, কমখন কষ্ট কৰিছিল নে বাৰু? বাপ ৰে! তোৰ ল'ৰাটো যে চাকৰি পালে বৰ ভাল লাগিছে বুজিছ। সেই মালতী পিতেকে নাপালে নহয়, গম পাইছ? ঐ বৰ দুখ লাগিছে। ইছ, হ'ব মই মালতীক কৈছোঁ, তই চিন্তা নকৰিবি, তই আকৌ জোৰ দি থাকিবি, ল'ৰাটোক আকৌ তই ইণ্টাৰভিউ দিয়াই থাকিবি যেতিয়ালৈকে নাপায়। বুঢ়া হৈ থাকিলেও ইণ্টাৰভিউ দিয়াই থাকিব কৈছোঁ, গম পাইছ? অঁ হয় নেকি? অঁ গুৱাহাটীত গৈছিলে? বাপ ৰে! ঐ গুৱাহাটী চহৰখন কেনেকুৱা হয় গম পাৱ? এই ডাঙৰ। তই নাই যোৱা, তইও যাব লাগিছিলে আকৌ ল'ৰাটোৰ লগত। অঁ নগ'লি? বাপ ৰে! কি ক'ম আৰু। শুনচোন, ল'ৰাটো চাকৰি পালে মই এদিন যাম দেই তহঁতৰ ঘৰলৈ। পাৰ্টি খাবলৈ যাম আকৌ। শুন আকৌ, মোৰ কাৰণে এটা হাঁহ থৈ দিবি দেই, যাম খাবলৈ। আৰু একদম হাঁহৰ মাংসখিনি একদম ধুনীয়াকৈ বনাবি, গম পাইছ? অঁ ইমান ধুনীয়াকৈ বনাবি নহয় তই হাঁহৰ মাংসখিনি, কি ক'ম আৰু। একদম ধুনীয়াকৈ বনাবি দেই। একদম যাম আৰু আমি একদম গাড়ী লৈ যাম, গোটেই সোপা যাম আৰু আমি, গম পাইছ? হাঁহৰ মাংস থৈ দিবি আৰু খাম আৰু আহিম আৰু, বুজিছ? অঁ বহুত ভাল হ'ল দেই, বহুত ভাল হ'ল। ঐ কমখন কষ্ট কৰিছিলে বাপেকটোৱে, সেই দিন হাজিৰা কৰি এসাঁজ খাই এসাঁজ লঘোণ থাকিছিলে। ঐ কমখন কষ্ট কৰিছিলে নে বাৰু? আইঐ বহুত ভাল হ'ল দেই, বহুত ভাল পালোঁ। বাপ ৰে! তোৰ ল'ৰাটো যে পাছ কৰিলে, বহুত ভাল লাগিছে কৈছোঁ নহয়। বাপ ৰে! ঠিক আছে হ'ব। আৰু শুনচোন, তাক সেই ভালকৈ খোৱা বোৱা দিবি এইকেইদিনতে, বুজিছ? অঁ এইকেইদিন অকণমান সেই লোকেল মুৰ্গী চুৰ্গী খুৱাই মেলি যে তাক অকণমান মজবুত বনাবি, বুজিছ? তাৰ বহুত কষ্ট হ'ব, তাত কষ্ট নহয় পিছে, চকুত টোপনি চোপনি ক্ষতি হ'ব আৰু একো নহয় চিন্তা কৰিব নালাগে দেই। ঘৰখন যে তহঁতৰ ভাল হ'ল, এতিয়া তয়ো কাম কৰিব নালাগে, সেই বাপেকেও কাম কৰিব নালাগে, গম পাইছ? বহুত ভাল হ'ব আৰু চিন্তা নকৰিবি তই, বুজিছ? এতিয়া ভালেই হ'ল দে, তোৰ এটাহে ল'ৰা, ছোৱালীও নাই, আগলৈ নাই পিছলৈ নাই, খুব ভাল হ'ব বুজিছ? বহুত ভাল হৈছে দেই, বাপ ৰে! কৈছোঁ নহয়, খুব ভাল হ'ল দেই, খুব ভাল হ'ল, একদম কৈছোঁ নহয়। আইঐ ঠিক আছে হ'ব, ৰাখ। আৰু শুনচোন, আমাৰ কাৰণে সেই হাঁহৰ মাংসখিনি থৈ দিবি, খালি হাঁহ এটা থৈ দিবি, বুজিছ? আমি যাম খাবলৈ, তই চিন্তা নকৰিবি। ঠিক আছে ৰাখ দেই। আইঐ সিহঁতৰ ল'ৰাটোৱে যে চাকৰিটো পালে বৰ ভাল লাগিছে মনটো। আমাৰ এখেতে আহিলে মই ক'ম আৰু দেই, চাকৰিটো পালে আৰু বিনা পিঠেকে। ঠিক আছে গাইজ, প্ৰতিদিনে আমাৰ চেনেলটো আপডেট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আৰু প্ৰতিদিনে নতুন ভিডিঅ' লৈ অনা হয় আপোনালোকৰ বাবে, আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব আৰু পাহৰি নাযাব। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব, কেনেকুৱা লাগিছে আৰু জনাব আপোনালোকে কেনেকুৱা পাইছে আমাৰ ভিডিঅ'টো। ঠিক আছে, আজিলৈ আহিছোঁ, আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।